হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল খেতিয়ক। গাহৰি বজাৰখনত কোন লাভৱান হৈছে? বেপাৰী লাভৱান হৈছে নে গাহৰি পালকসকল লাভৱান হৈছে? আমি এতিয়া চাবলৈ গ'লে এতিয়া বেপাৰীসকল লাভৱান হৈছে আৰু পালকসকল লাভৱান হোৱা নাই। চাওক দেই, এটা গাহৰি আমি এতিয়া 160 টকা 70 টকা ৰেটত যদি বিকিবলৈ হয় কেজি পাৰ কেজি, তেতিয়াহ'লে তেওঁলোকে 350 টকা কেজি বিকি আছে। এতিয়া বজাৰত বিক্ৰী হৈ আছে 350 টকাকৈ, আৰু আমিতো এতিয়া 160 টকা 70 টকাত দিবলগীয়া হৈছে পাৰ কেজি। চাওকচোন, আপোনালোকে হিচাপ কৰি চাওক কিমান লাভ হৈছে, এজন বেপাৰীৰ কিমান লাভ হৈছে আৰু এজন পালকৰ কিমান লাভ হৈছে। আমি ধৰি ল'লোঁ এটা গাহৰি ওজন 100 কেজি আৰু আমি 160 টকা পাৰ কেজি পূৰণ 100 ইজুকেলটো 16,000 টকা পালোঁ পালকসকলে, আৰু 350 পূৰণ 100 ইজুকেলটো 35,000 টকা, আৰু 35,000 টকা বেপাৰীসকলে পালে। আমি এতিয়া দুইটা বিয়োগ কৰি দিওঁ, 35,000 বিয়োগ 16,000 আৰু ইজুকেলটো 19,000। 19,000 টকা লাভ হৈছে বেপাৰীসকলৰ। পালকসকল একেবাৰে মৰি গৈছে আৰু বেপাৰীসকল লাভৱান হৈছে। তাৰ আগত ঠিকে আছিলে, তাৰ আগত ৰেটটো ভাল আছিলে, 400 টকা ৰেট আছিলে কটা মাংস, আৰু বিকোঁতে তেতিয়া ৰেটটো পোৱা গৈছিলে পালকসকলে, তেতিয়া পালকসকল অকণমান সকাহ পাইছিলে। কিন্তু এতিয়া একেবাৰে চব শেষ হৈ গৈছে, আৰু সেইকাৰণে এতিয়া গাহৰি পোহাই বাদ দিবলগীয়া হৈছে। বহুতে বাদ দিছে, আৰু সেইকাৰণে আমি পালকসকল এক হ'ব হ'ল, আৰু সকলোৱে এক হৈ লাগিব। ধন্যবাদ।